আৰু যে কি সুন্দৰ মানুহৰ ঘৰবিলাক তলত চব তলত ৰাস্তাটো বহুত ওখ মানে মানুহৰ ঘৰবিলাক তলত চব এইটো ধাননি পথাৰখন বা বহুত ডাঙৰ বে মাত হাই গাইজ গুড মৰ্নিং এতিয়া আমি যাবলৈ ওলাইছোঁ কালি আমি ৰুমতে থাকিলোঁ এতিয়া আমি আকৌ এতিয়া ৰাতিপুৱা ফাৰ্ষ্ট টাইমে যাব ওলাইছোঁ খুব পুৱা ৰাতিপুৱা লগ আৰু আজি যাত্ৰাটো কৰি দিওঁ আকৌ আজি ফালাকাটালৈ যাম বুলি ভাবিছোঁ এইটো আলিপুৰদুৱাৰৰ টাউনৰ মাজত বজাৰৰ মাজত মানে এইটো নতুনকৈ বনাই থৈছে এইটো ভাল লাগিছে বস্তুটো এতিয়া আমি আলিপুৰদুৱাৰ বজাৰৰ মাজে মাজে আহি আছোঁ এতিয়া 7:30 বাজিছে আমি আহি আলিপুৰদুৱাৰ হেৰি পাইছোঁহি বজাৰটো চাই লওক টাউনখন আলিপুৰদুৱাৰ হয় বজাৰ এইবিলাক দোকান বজাৰ এইবিলাক চব চাইডে চাইডে বহুত ধুনীয়া লাগিছে বজাৰবিলাক দোকানবিলাক বজাৰখন ডাঙৰ আছে বাৰু বাহিৰৰ কথা বেলেগে নাই ষ্টাইল বজাৰ তো গাইছ এখন আমি এতিয়া দলংখন পাইছোঁ আই কুত্তা পানীটো অলপ অলপ বৈ আছে বেছি ডাঙৰ নহয় পানীটো কমকৈ ধাৰ মাৰি আছে কি দলং আৰু নাজানো কালজানি কালজানি করতে আসো তোমরা আমি আসাম থেকে আইছি যাবা কই লে লাদাখ হ্যাঁ লে লাদাখ লেলে ঘাট জম্মু কাশ্মীর জম্মু কাশ্মীর যাবা তুমি যাবা নিছে হ্যাঁ जम्मू कश्मीर जम्मू काश्मीर যাবা हाँ पैदल कैटला যাবা आज 11-12 दिन हो गया আমি এতিয়া আহি আছোঁ দুইজনে ৰ'দটো আজি বৰ কাহাকৈ দিছে একদম ৰ'দৰ পৰা শান্তি নাই বৰষুণৰ পৰা শান্তি নাই চবফালে জ্বালা রোদ দিলেও জ্বালা বৰষুণ দিলেও জ্বালা চবফালে জ্বালা উপায় নাই এখন ধুনীয়া ধাননি পথাৰ আহি আছোঁ আৰু প্ৰকাণ্ড ৰ'দতে আৰু ৰ'দটো যে আৰু এই তামাম বেছি ৰাস্তা কাষৰ গছবিলাক থকাৰ কাৰণে চেঙাটো পাই যাওঁ চাৰিওফালে গছ গছনি মাজতে ৰাস্তাডাল তাৰ কাষত আমি দুটা আহি আছোঁ আৰু প্ৰকাণ্ড ৰ'দতে আৰু এই ৰাস্তাটো ইমান ধুনীয়া একদম ধুনীয়া লাগিছে দেখি দুইফালে ধাননি পথাৰ মাজতে ৰাস্তাটো ধুনীয়া ৰাস্তাটো পকা এইটো পাৱাৰ ছাবষ্টেচন এইটো পাৱাৰ হাউচ হ'বলা কাৰেণ্ট ছাপ্লাই কৰা ডাঙৰ ছাবষ্টেচন বহুত ডাঙৰ আছে
ৰাস্তাটো পুৰা ধাননি পথাৰখন কি সুন্দৰ লাগিছে বে। ক'ৰবাত একদম গাঁৱলীয়া পৰিৱেশ এটা নিচিনা লাগে। বতাহো কি ধুনীয়া পৰিৱেশটো একদম জানো গাঁৱলীয়া পৰিৱেশ হয় সুন্দৰ। বোকাতহে পেলালে। ৰাস্তাটো মাজে কাষে আৰু চাই ল'ব ৰ'দটো কাঢ়া যে। ভল্টেজ পোৱা আহিছে আজি। সূৰ্য দেৱতা ধাননি পথাৰখন বুম ডাঙৰ আছে দেই। ৰাস্তা বনাই আছে এতিয়া পূৰা ওখ কৰিছে ৰাস্তাটো। এতিয়া তলৰ ফালে পূৰা খাল, তলত পানী জমা হৈ আছে পূৰা। ৰাস্তাটো একদম বনাই আছে পূৰা বেয়া। গৰমত সিজি যাম এতিয়া। ৰাস্তাটো পূৰা বনাই আছে। গাইজ আপোনালোকক মই বঢ়িয়া বস্তু এটা দেখুৱাম। এই ছাগলীকেইজনী দেখিছেনে? এই ছাগলীকেইজনী ক'ত আল দি থৈ দিছে। শিল খাবৰ কাৰণে দি থৈ দিব বোলা। ছাগলীকেইজনীয়ে শিলে খাই আছে নেকি তেতিয়াৰ পৰা। ঘাঁহ বন একো নাই, তাতে দি থৈ দিছে। এই দুজনী মাৰিলা কৰিলোঁ কৰিবলৈ শিল খাবৰ কাৰণে দি থৈছে বোলা। ক'ত আল দি থৈছে চাওকচোন। বঙালী মানুহজন দেই হাত শিলকে চুবা আৰু উপায় নাই। মই পিঠিখন কিয় চুবাই আছ? মই পিঠিখন একো নাই, পিঠিখন কামুৰি আছে। তো গাইজ ব্ৰিজখন বহুত ধুনীয়া, কিন্তু সঁচাকৈ বহুত মনোমোহা লাগিছে। ইফালে এখন গাঁও আছে লগতে, তলদি একো নাই গাইজ, ৰেলৱে ট্ৰেক গৈছে।